গুড মৰ্ণিং এভৰিৱান। কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু ইংৰাজীৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে মোৰ ফালৰ পৰা। সকলোৰে দিনবোৰ ভালে যাওক তাকে কামনা কৰিলোঁ। আৰু ৰাতিপুৱাতে আহি পালোঁ দেহামণিও মই মন্দিৰ ভাগত সেৱা কৰি যাওঁ বুলি। কাষতে যেনেকি আছে মন্দিৰ ভাগ, তাকে আহিছোঁ সেৱা কৰিবলৈ। প্ৰথমতে আহিলোঁ আমাৰ ভোলে বাবাৰ ওচৰলৈ। ভোলে বাবাৰ ওচৰত আমি সেৱা কৰি লওঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ থৈ দিছে। আৰু এয়া বন্তি চাকি জ্বলাই পানী ঢালি মেলি লৈ ধুনীয়াকৈ সেৱা ভাগ কৰি ল'লোঁ। লগতে আমাৰ টিকিমিকিজনীও এয়া দেখিছে সেৱা কৰিছে, তাই যাতে আশাবোৰ পূৰণ হওক তাকে কামনা কৰিলোঁ। আৰু সেৱা কৰি মেলি লৈ পিনে ওলাই আহিলোঁ। শিৱ বাবাক সেৱা কৰা হৈ গ'ল আৰু কৰি মেলি লৈ এতিয়া কাষতে লাগি আছে আমাৰ বজৰংগী। আৰু বজৰংগীকো মই ধুনীয়াকৈ সেৱাটো কৰিলোঁ। কৰি মেলি লৈ পিনে দুইজনীয়ে ধুনীয়াকৈ ফটো কেইখনমান উঠিলোঁ। উঠি মেলি লৈ পিনে আৰু এতিয়া গৈ থাকিম, চাই থাকিব। উঠি মেলি হৈ গ'ল। হোৱাৰ পাছতে ওলাই আহিলোঁ সেৱা কৰি। বাট এটা বস্তু পাহৰি আহিলোঁ, কি জানেনে? যিটো মই লৈ গৈছিলোঁ আমাৰ ভোলে বাবাৰ কাৰণে পানী, আৰু সেই পানীৰ ঘটিটোৱে মই পাহৰি থৈ আহিলোঁ। তাকে আকৌ আনিবলৈ গ'লোঁ। দেখিছেনে ভগৱানক দুবাৰকৈ মই দৰ্শন কৰিলোঁ আজিৰ দিনটোত, 1 তাৰিখৰ দিনটোত। সঁচাকৈ কিবা এটা ভাল লাগি গ'ল মনটো। আৰু আহি পাই লৈ পিনে ভাতত লাগি গ'লোঁ বনাবলৈ। আৰু এয়া বনাই ল'লোঁ দাইল, এইফালে বেঙেনা আলু ভাজি, এইফালে আনাৰসৰ ভাজি অকণ বনাইছোঁ। তাকে আজি 1 তাৰিখৰ দিনটো আমি এনেকৈয়ে খালোঁ ৰাতিপুৱা। আমাৰ টিলিকিজনী কিন্তু আঁতৰি গৈছে দেই। এয়া মই দালি লৈ লৈছোঁ আৰু এইফালে লৈ লৈছোঁ এয়া আনাৰসৰ ভাজি, আৰু এইফালে লৈ লৈছোঁ কি বেঙেনা। আহা খুৱাই দিব লাগিব এতিয়া। সদায় খুৱাই দিয়া নিচিনাকৈ খুৱাই দিম আৰু আজি খুৱাই দিলোঁ, তেতিয়া একেবাৰে গোটেই বছৰটো খুৱাই থাকিব লাগিব। আৰু সেইকাৰণে আজি খুৱাই দিছোঁ। চাপি আহা তাকে চাপি আহা পটককৈ। দেখিছেনে এয়া মোৰ গতি। আজি খুৱাই দিছোঁ, 1 তাৰিখে খুৱাই দিলে গোটেই বছৰটো খুৱাই থাকিব লাগিব আৰু যি কি নহওক। টেষ্টি লাগিছে। আলু নিয়া, আলু খাই ভাল পায়। আলু নিয়া হ'ল। এনেকৈ খুৱাই আছোঁ, জন্মৰ পৰা খুৱাই আছোঁ এতিয়ালৈকে। আৰু কিমান দিন খুৱাব লাগিব ঠিকনা নাই। আজি সাঁজ আমি এনেকৈয়ে খালোঁ, ৰাতিপুৱা সাঁজ। ৰাতিলৈ কি খাম তাকো দেখুৱাম। মাংস বোলে, একো মাংস নানো, এনেই কৈছে আনিব। শুকান মাছ পুৰিম, সেনেকৈ খুৱাই দিম। মায়ে কাৰণে মাছ, মোৰ কাৰণে মাংস। নহ'ব, 1 তাৰিখটো এনেকৈয়ে খোৱা। নাখায়। আজি 1 তাৰিখৰ ৰাতিপুৱা ভাগ আমি এইদৰেই পাৰ কৰিলোঁ দুইজনী। আৰু আপোনালোকে কিদৰে পাৰ কৰিলে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।